গাইছ এতিয়া 4:30 বাজিছে। আজি মই ইমান ৰাতিপুৱাই কিয় উঠিছে জানে? কাৰণ মই ৰাতি শুৱাই নাই। ছামাৰ ভেকেশ্যনত ঘৰত আহি মোৰ গাইছ শ্লিপ চাইকেলৰ পূৰা এল লাগি গৈছে মানে। ধুনীয়াকৈ টোপনি মাৰোঁ। মই কি ক'ম, ৰাতি টোপনিয়ে নাই। 2-3টা বজালৈতো মই ফ্ৰেছ ফিল কৰি থাকোঁ। ৰাতিপুৱা শুই উঠাৰ পাছতে এটা যে ফ্ৰেছনেছ থাকে আগতে পাইছিলোঁ, সেইটো এতিয়া মই ৰাতি শোৱাৰ 2 ঘণ্টামান আগৰ পৰা ষ্টাৰ্ট হয়। তো মোৰ হাতত উপায় নাছিল। তো মই ভাবিলোঁ 4:30টো বাজিয়ে গ'ল, এতিয়া কি কৰিম? গতিকে ভিডিঅ'ও এটা বনোৱা হওক। আৰু মই কি কেলকুলেশ্যন কৰিলোঁ জানে? মানে আজি ৰাতি যে নুশুম মই, গতিকে নেক্সট এতিয়া এই যিটো ৰাতি শুম সেইটোত মোৰ সোনকালে টোপনি আহিব আৰু তেনেকৈ মোৰ মানে শ্লিপ চাইকেলটো আকৌ ঠিক হ'ব। সেইবিলাক মোৰ কেলকুলেশ্যন। যি কি নহওক, আপোনালোকে মোক 1000 ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি। মই ইমান ৰাতিপুৱাই উঠি ভিডিঅ' বনোৱা এফৰ্ট কৰি আছোঁ। আপোনালোকে ছাবস্ক্ৰাইবৰ এফৰ্টটো কৰক। এণ্ড ৱেলকাম টু দ্য ডে ইন মাই লাইফ এট হোম। ৰাতিপুৱা উঠি মজাটো লাগে গাইছেনে? অলপ খোজকাঢ়ি হওক। অ'কে, বহুত হৈ গ'ল চিনেমেটিক শ্বট। এটা ষ্টেণ্ডাৰ্ডে লৈ আছিলোঁ মই চিনেমেটিক শ্বট। আজি বতৰটো বৰষুণ দিব বাৰু। Let us make something. Guys, look at this view. এইখন এই খোলা যা। আৰে অ'কে, এই খিৰিকীখন খুলি দিলে এই ভিউটো চাওক। হৰিয়ালি হি হৰিয়ালি। অ'কে, আৰু কি ক'ম ভিডিঅ'ত? লাইফ আপডেটে কওঁ। ছামাৰ ভেকেশ্যনত আছোঁ ঘৰত। ছামাৰ ভেকেশ্যন চলি আছে আৰু 20টা দিনমান আছে। আজি 5 তাৰিখ হ'ল। এই ভিডিঅ'টো কোনদিনা দিওঁ মই নাজানো। বাকী ঘৰত পূৰা এনজয়। মানে না লাইফত কিবা ষ্ট্ৰেছ আছে, না ডিউটি আছে কিবা। ডিউটিটো আছিল, কৰা নাই সেইটো বেলেগ কথা। কিন্তু মানে টোপনি লাগিছে আমাৰ। এইটোৱে লাইফ চাইকেল চলি আছে। যি কি নহওক, কণ্টেণ্ট মেটেৰিয়েলো হয় বাৰু এইটো। দেখাই আছোঁ দিয়ক। আৰু ৰাইজ, মই এইবাৰ ছামাৰ ভেকেশ্যনৰ বেছিখিনি সময় ক'ত স্পেণ্ড কৰিছোঁ গম পায়নে? সেইটো হৈছে That's the wrong number. এইটো গীটাৰত কেইটামান মই কৰ্ড শিকিছোঁ। এতিয়া মই অলপমান বজাই দেখাম, আপোনালোকে ৰেট কৰিব, কমেণ্টত ক'ব কেনেকুৱা হৈছে। আৰু এই ভিডিঅ' বনাব লাগে ন, কিবাটো দেখাব লাগিব, টেলেণ্ট দেখাব লাগিব। This is E chord, one of the chords I learned. মই পাৰফেক্টকৈ কৰ্ডটো লগাব নোৱাৰিব পাৰোঁ, ভালদৰে ছুইচ কৰিব নোৱাৰিব পাৰোঁ, বাট আই উইল ট্ৰাই মাই বেষ্ট। লেটছ গো।
যিকেইটা গান শিকিছো এইকেইটাই বজাই আছো উপায় নাই কাৰণ I don't know much chord. This is G chord. তুমি গুরু কলা গুরু in this note I will end this video. Yes, মানে কি হয় ৰাইজ এটা পাৰ্ট ধুনীয়াকৈ শ্বুট কৰি আন এটা পাৰ্ট ফাল্টু সোমাই দিবৰ কাৰণে ইচ্ছা নাই মই দেখাই থাকিম ঘৰত থাকোঁতে মই ভিডিঅ' বনাম বা ক'ৰবাত গ'লে এনেকৈ ভিডিঅ' বনাম বাট ৰেছপন্সটো চাই তো সেইখিনি কাৰণে আপোনালোকে কি কৰে লাইক কৰে কমেণ্ট কৰে ছাবস্ক্ৰাইব কৰে কৰি ল'ব বাকী যদি ভিডিঅ'টো ভাল পাইছে সেইখিনি কৰিব আৰু বাই বাই